নমস্কাৰ। শব্দৰ কল্লোল। আমি বাৰু আমাৰ মাতৃভাষাক কিমান ভাল পাওঁ। আজিকালি দেখা যায় ফেচবুক, ইউটিউবত অসমীয়া শব্দৰ ভুল প্ৰতিৰূপ। আমি অসমীয়া মানুহে নিজৰ ভাষাটো যদি ভুলকৈ কওঁ, ভুলকৈ লিখোঁ, তেন্তে অন্য দেশ বা ৰাজ্যৰ মানুহে আমাৰ ভাষাটো কেনেকৈ গ্ৰহণ কৰিব? শব্দৰ ভুল দেখি মনটোত বৰ দুখ লাগে। আমাৰ বহু যুৱক-যুৱতীয়ে নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক'ব বা লিখিবলৈ শিকিবলৈ নিবিচাৰে। কেৱল তেওঁলোকৰ অহংকাৰী মনটোৱে আনক অপমান কৰি ভাল পায়। কাৰণ তেওঁলোক আধুনিক, মডাৰ্ণ। নিউজ চেনেলত বাতৰি পঢ়া কিছুসংখ্যক ব্যক্তিয়েও ভুল অসমীয়া শব্দ কোৱা শুনিছোঁ। এনেকৈ নিজ মাতৃভাষাটোৰ প্ৰতি আদৰ, সন্মান আৰু আকৰ্ষণ নেথাকিলে এদিন অসমীয়া ভাষাটোৰ অস্তিত্ব কি হ'বগৈ, ভৱিষ্যতৰ ছবিখন এতিয়াই দেখা পাইছোঁ। অসমৰ স্বনামধন্য সাহিত্যিক হোমেন বৰগোহাঁই ছাৰে নিউজ লাইভত ধাৰাবাহিকভাৱে প্ৰচাৰ কৰা কথা-বাৰ্তা অনুষ্ঠানত সাংবাদিক নিতুমণি শইকীয়াই শব্দ ইংৰাজীত ক'লে কিমান প্ৰতিবাদ কৰিছিল সেই অনুষ্ঠান চোৱাসকলে নিশ্চয় জানে। অসমৰ অসমীয়া ভাষাটোৰ প্ৰতি সচেতন ব্যক্তিজনৰ মৃত্যুৱে আমাৰ বহুত ক্ষতি কৰিলে। এবাৰ ময়ো হোমেন বৰগোহাঁই ছাৰক লগ ধৰিবলৈ গৈছিলোঁ। সেই ব্যক্তিজনৰ সন্মুখত মোৰ মুখত যাতে ইংৰাজী শব্দ নোলায়, তাৰ বাবে মই বহুত অভ্যাস কৰিব লগা হৈছিল। এতিয়াৰ প্ৰজন্মই মাতৃভাষাৰ মূল্য বুজিবনে? এক গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে। ধন্যবাদ।